ময়ো কিন্তু গৰু শাৰীতে পঢ়োঁ, কাৰণ মায়ে মোক গৰু শাৰীতে পঢ়ে। সেই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল নহয় জানো? মোৰ খবৰ বৰ্তমান ভাল। আৰু ৰাতিপুৱা সোনকালে উঠিছোঁ, কাৰণ আজি হৈছে গৰু বিহু। আৰু গৰু বিহুৰ দিনাখন সোনকালে উঠি বহুতখিনি কাম আছে। গৰুলৈ চাক বনাবলগীয়া হৈ আছে আৰু মাহ হালধি খুন্দিব লাগিব। আৰু মা উঠিলে পিছফালে, সোনকালে উঠিলে মা পিছফালে আছে আৰু দেউতা উঠিব এতিয়া। আৰু সকলোকে ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। আজি যিহেতু দুমাহী আৰু আজি গৰু বিহু হয়, আৰু গৰু বিহু কেনেকৈ উদযাপন কৰোঁ আৰু গৰু গা ধোৱা বা আদি কৰি সকলোবিলাক ভিডিঅ' আজি আপোনালোকে পাব। বলকচোন তেনেহ'লে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু এয়া আন্ধাৰ হৈ আছে, মাদে চিকিমিকি হৈ আছে। আৰু গৰুকেইজনী এয়া দেখিছেনে? গৰুকেইজনী একপাক চাই আহোঁগৈ ইহঁতক আজি গা ধোৱা হ'ব। সেইজনী এজনী আমাৰ গৰু, এইজনী এজনী উঠি আছে। ইহঁতকো গা ধোৱাম আজি, দুইজনীকে গৰু। আৰু এইটো পোৱালিটো দেই, আমাৰ পোৱালিটো এইটো টুটু। মাহ হালধি মই খুন্দিলোঁ, মাটিমাহ আৰু হালধি মিঠাতেল লৈছোঁ। আৰু এইফালে দেউতাই চাক বনালে, এয়া দেখিছে, লাও খা, বেঙেনা খা, থেকেৰা খা, ইয়ালৈকে দিছে। কেৰেলাটো নিদিয়ে নি? কেৰেলা নিদিয়ে বোলে, কেৰেলা দিলে গৰু লেৰেলা হয়, সেইকাৰণে কেৰেলা নাই দিয়া সেইকেইটা। আৰু এতিয়া মই গৰুক মাহ হালধি লগাম। আৰু ইয়াৰ মাহ হালধি অলপমান আমি গা ধুবলৈ থ'ম। আৰু গৰুক দিয়াখিনি ফুটছাই অলপ দিয়ে বুলি কয়, আৰু ফুটছাই অলপমান মই ইয়াতে লৈ লওঁ। তাৰপিছত কি কৰোঁ দেখুৱাই আছোঁ আপোনালোকৰ আগত। এয়া গৰুক মাহ হালধিৰে ফুট দিম এনেকৈ। মায়ে পানী আনি আছে। ধৰিব লাগিব চাগে, দিব জানো? এতিয়া আমি গৰু লৈ যাম। যাবগৈ নহয় সিহঁতে। চাককেইটা লৈ লওঁ। গা ধুৱাবলৈ আহিছোঁ। মানুহে গৰু আনিছে, আৰু আমাৰ গৰুবিলাক এইজনী এইফালে দাই গৈ আছে, এইফালে দেউতা অকণমান আৰু লাহে লাহে আহি আছোঁ মই। আৰু গাঁওখনত ইমান গৰু নাই, সেই ইমানে গৰু। আৰু এতিয়া গৰু গা ধোৱা হ'ব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকক।
আৰু চাক বদলি কৰে ইজনে আনজনৰ মাজত, আৰু এয়া চাকটো বদলি কৰি আনিলোঁ। মোৰ চাকটো আৰু মাখিলতি এনেকৈ কৰি বেলেগক দিলোঁ, আৰু এইটো মই আনিলোঁ। তাৰপিছত গৰু পোৱালিটোকে এচাৰহে মাৰিব পাৰিলোঁ, কাৰণ দৌৰিব পৰা নাই যে। মই দৌৰিব পৰা হ'লে মাৰিলোঁ হয়। আৰু এনেকুৱা হৈছে মানুহকে মাৰিছে সিহঁতি, সেইকাৰণে গুচি আহিলোঁ। আৰু এতিয়া ঘৰত গৈ কামত আছে, গা পা ধুই। তাৰপিছত ভিডিঅ'টো বহুত দীঘল হ'ব, আপোনালোকে সকলোৱে শেষলৈকে চাই থাকিব। আৰু চাক আৰু মাখিলতি আনি মই এই গোহালিত ৰাখি থ'লোঁ, যিহেতু ৰাখি থৈ এনেকৈ থৈ দিলোঁ। আৰু এইফালে দেউতাই আমলৈ পাৰি আছে, আৰু আমলৈ পাৰিছিলে, এইটো বেছি নোলালে। আৰু গা পা ধুই গোঁসাই ঘৰত সোমাইছোঁ, কাৰণ গোঁসাই ঘৰত সোমাইছোঁ আজি যিহেতু বিহুৰ দিনটো ভগৱানৰ ওচৰত সেৱা জনাইছোঁ, ভালে কুশলে যাওক। আৰু এইফালে আমাৰ জলপান ৰেডি হৈ গ'ল। বিহুৰ জলপান খাই লৈছোঁ। এইফালে তিলপিঠা আছে, ঘিলা পিঠা, পকা মিঠৈটো, তাৰপিছত এইটো হৈছে মুড়ি লাড়ু। দৈ গাখীৰৰ লগত জলপান খাই লৈছোঁ। এয়া দৈ গাখীৰ আৰু চিৰা জলপান গুড়। তাৰপিছত 101টা শাকে ভাজি সতি পিছবিলাহে ভাত খোৱা হ'ব। আমলৈটো অলপমান পাৰিলে, আৰু সকলোবিলাক আজি থলুৱা খাদ্য মায়ে যোগাৰ কৰিব, আৰু আপোনালোকৰ আগত মই দেখাম। আপোনালোকে ভিডিঅ'টো একদম চাই থাকিব, শেষলৈকে পুৰা চাই থাকিব। খাই লওঁ এতিয়া দেই, কথা কম কওঁ। এতিয়া আমি জলপান খালোঁ, খাই লৈ দেউতাৰ নামঘৰলৈ গৈছে, আমি মায়ে মই ঘৰত আছোঁ। আৰু কথা হ'ল কি, আজি গৰু বিহু। আৰু গৰু বিহু বুলি ক'বলৈ গ'লে ময়ো কিন্তু গৰু শাৰীতে পৰোঁ, কাৰণ মায়ে মোক গৰু শাৰীতে থয়। মই কিন্তু গৰুতকৈ তলৰহে, তাতকৈ ওপৰ নহয়। আৰু কথা হ'ল কি, বিহু বুলি একো কাপোৰ লোৱা নাই। এইটো নতুনে হয় আৰু এইটো বহুত দিনৰ পুৰণা কাপোৰ হয় দেই, এনেই কৈছোঁ। আৰু বিহু বুলি কাপোৰ নলওঁ আমি, আমাৰ ঘৰত কোনো নলয় এনেকৈ। আৰু বিহু বুলি কোনোবাই যদি গিফ্ট কৰে ন, কৰিব আৰু গিফ্ট। আৰু যিহেতু আলহী আহিব ন, আলহী আহিলে গিফ্ট কৰিব, মই গিফ্ট পাওঁৱেই। আৰু কাপোৰ দৰকাৰ হ'লেহে আমি লওঁ ঘৰত, আমাৰ 3জন মানুহে। আৰু বিহু কিবাকিবি আহিলে বুলি আমি কাপোৰ নলওঁ, কাৰণ কাপোৰ আমাৰ অলৰেডি আছেই। আৰু যেতিয়া দৰকাৰ হ'ব, যিটো বস্তু ইম্পৰ্টেণ্ট এইটো লাগিবই, তেতিয়া কিন্তু ল'মেই আমি। আৰু কথা এতিয়া হ'ল, মায়ে ভিতৰত কাম কৰি আছে, আৰু ময়ো অলপমান 2-এটা কামত পৰাপক্ষত হেল্প কৰিম। কচুথুৰি বুটলিম এতিয়া মই ইয়াত, সৰু সৰুকৈ কেইডালমান দেখিছোঁ, সেই বুটলি লওঁ। আৰু এইফালে মই কচুথুৰি বুটলিছোঁ, কাৰণ কচুথুৰি পাতত দিম, আৰু আপোনালোকে দেখিবলৈ পাব মই কেনেধৰণে পাতত দিওঁ। আৰু কচুথুৰি পাতত দি খাই বহুত ভাল লাগে। আৰু সেই কচুথুৰি পাতত দিম, আৰু লগত মধুলং টেঙা থাকিব। মধুলং টেঙাটো আপোনালোকে চিনি পায় নে নাপায় নাজানো, কিন্তু এই আমাৰ মধুলং টেঙা ছিঙি আছোঁ। আৰু মধুলং টেঙাটো দিলে টেঙা খাই ভাল লাগে, নহ'লে কচুৱে খজোৱাৰ চান্স থাকে। আৰু এইফালে মায়ে কণবিলাহী বুটলি আছে, সৰু সৰু কণবিলাহী। আৰু এতিয়া আমি বাৰীত সোমাই শাক বুটলিছোঁ, 100 এবিধ শাক। ইয়াতে মোৰ প্ৰায় 30 বিধৰ ওপৰ হ'ল। য'ৰ পৰা যেনেকৈ তেনেকৈ হাত তুলিছোঁ, কিন্তু 100 এবিধ নহয়গৈ, আৰু কম হ'ব। আৰু এইফালে মায়ে বিলাহী ছিঙি আছে, কাৰণ কণ বিলাহী কচু পাতত দিয়া, এনেকৈ কৰি খাম আমি। জোক লাগিছিল। এয়া 100টা শাকৰ চব্জি হ'ব, কিন্তু 100টা শাক নহয়। কিমান হ'লগৈ মই নিজেই নাজানো, পাহৰি থাকিলোঁ কিমানখিনি বুটলিলোঁ মই। কাটি দিম এতিয়া, কাটি ইয়াক বনাব লাগিব।
আৰু এইফালে মই শাকখিনি কাটি লওঁ সোনকালে, কাৰণ দেউতা নামঘৰৰ পৰা আহিবই আৰু যিহেতু আবেলি হৈছে ন সময়। আৰু মোৰ কচু পাতত দিয়াও আছিলে, কচু পাতত দিয়াখিনি মই উলিয়াই আনোগৈ। আৰু এইখিনি কচু পাতত দিয়া পাতকেইখন পুৰি গ'ল, কি হ'ল নাজানো আৰু দেই, দেৰিয়ে যাব পাৰে নেকি। আৰু এইয়া পাতত দিয়াখিনি উলিয়ালোঁ মই, কচু পাতত দিয়াখিনি দেখিছোঁ যে ভালকৈ কিছুমান নিসিজিলে, আৰু সেইখিনি মই সিজাব লাগিব এতিয়া আকৌ। আৰু মায়ে এইফালে আমলৈটো ভাজি আছে, আৰু জুইতে ভাজিছে মায়ে, মই গেছতে বনাম আৰু বাকীখিনি চব্জি। কচুখিনি ভালকৈ নিসিজিলে, কাৰণ কলপাত দেৰি গ'ল, আৰু দেৰি যোৱাৰ কাৰণে এতিয়া কি হৈছে, অকণমান মই কেৰাহীতে ইয়াতে মানে ভাজি নিদিওঁ, জাষ্ট অকণমান গৰম কৰি এইখিনি সিজাই দিওঁ। যদি নিসিজাই ন তেনেহ'লে খাই বেয়া লাগিব আৰু খজুৱাব। জাষ্ট তেল অকণমান দিছোঁ, বেছি হৈ গৈছে, অকণমান জাষ্ট তেল দিছোঁ মই, অকল গৰমহে কৰিম মই ইয়াত। ফ্লেভাৰটো অকণমান কমাই লৈছোঁ গেছৰ, মানে কি হ'ল খাই ভাল লগা হ'ব লাগিব, যিহেতু কচু হয়, অন্য বস্তু খালে একো নাই, কিন্তু কচু খজুৱাবই। আৰু তাৰপিছত মই এইফালে ৰেডি কৰি থৈছোঁ এইখিনি আমাৰ বহুত ধৰণৰ শাকৰ চব্জি, আৰু এইখিনিও বনাম মই ইয়াতে। আৰু অকণমান তেল দি মই কচুখিনি অকণমান সিজা কৰি দিম, কাৰণ মই কৈছোঁৱেই কচু খজুৱাব, কাৰণ এনেকুৱা দিনত কচুৱে খজুৱাই। আৰু কচু খাই মই বহুত ভাল পাওঁ, পাতত দি খাই ভাল পাওঁ। আৰু আমাৰ ঘৰত মা দেউতা দুইজনেই কচু খাই ভাল পায়, আৰু ময়ো সেনেকৈ ভাল পাওঁ। আৰু কচুখিনি সিজিলে বেছি সময় নালাগে, তাত অকণমান মই লৰাই দিছোঁ, জাষ্ট নিমখ দিয়া নাই, কাৰণ অকণমান তেলহে দিছিলোঁ। আৰু নিমখটো মই পাতত দিওঁতেই নিমখ দি লৈছিলোঁ, আৰু সেইকাৰণে নিমখ দিয়া নাই, কাৰণ নিমখটো চোকা হ'লে খাই একেবাৰে বহুত বেয়া লাগিব। আৰু কচুখিনি হৈ গ'ল, এতিয়া মই এইখিনি যিখিনি চব্জি আছিলে, বহুত শাক দিয়া আছিলে এইখিনিত, আৰু এইখিনি শাক মই এতিয়া বনাবলৈ লৈছোঁ। আৰু কেনেকুৱা লাগে নাজানো, কিন্তু মই মছলা একো ব্যৱহাৰ কৰা নাই, সম্পূৰ্ণ আদা নহৰু পিঁয়াজ জলকীয়া থলুৱা বস্তু দিয়ে মই বনাইছোঁ। আৰু এনেকেই খাব লাগে পৰাপক্ষত, কাৰণ অধিক মছলা খোৱাটো বেয়া হয়। আৰু আমাৰ প্ৰায় নৰ্মেল খানাই খোৱা হয় আমাৰ এনেকৈ। আৰু আজি যিহেতু বিহু, গৰু বিহু, সেয়ে এনেকৈয়ে আমি খাম। আগতে আমাৰ পঁইতা ভাত থাকে, কিন্তু এইবাৰ আমাৰ উখোৱা চাউল নাই কাৰণে পঁইতা ভাত খোৱা নহ'ব। আৰু এনেকৈ চব্জিখিনি বনাই লওঁ। আৰু যিহেতু আজি গৰু বিহু, আৰু গৰু বিহুৰ দিনাখন বহুতো নীতি নিয়ম থাকে সন্ধিয়ালৈকে, আৰু যিহেতু আমি গাঁৱত থাকোঁ, গাঁৱৰ যিবিলাক ৰীতি নীতি সেইবিলাকতো মানিবই লাগিব। আৰু তেনেকৈ চলি আছোঁ আৰু গাঁওখনৰ মাজতে, আৰু ভাল বেয়াৰ মাজতে সকলোৱে দিনবিলাক পাৰ হওক। আৰু যিহেতু বছৰটো নতুন বছৰ অসমীয়া, সকলোৱে ভাল হওক বুলি আশা কৰিছোঁ। আগৰ বছৰটো যদি কাৰোবাৰ বেয়া হৈছে তেনেহ'লে এইটো বছৰ ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু চব্জি প্ৰায় সম্পূৰ্ণ হৈ গ'ল, আৰু চব্জি এইখিনি হৈ গ'ল, হৈ যোৱাৰ পিছত ইয়াত মই ৰাখি থৈ দিওঁ, হৈ গ'ল। আৰু এতিয়া যিখিনি কচু পিটিকা আছিলে, কচু পিটিকাখিনিত মই আদা পিঁয়াজ জলকীয়া দি অকণমান ইয়াত মই সেনাই দিওঁ, কাৰণ খাই ভাল লাগিব পিটিকি দিলে। আৰু এনেকৈ কৰি মই সেনাই দিছোঁ চামুচ এখনে, হয়তো জ্বলা হ'বও পাৰে ন, ভয় লাগিছে। আৰু এইফালে যিখিনি মই চব্জি বনাইছিলোঁ, এইখিনি চব্জিও মই লগতে ৰাখি থৈ দিওঁ। আৰু আমলৈ টোপ আছিলে, আমলৈ টোপখিনিও মই ৰাখি থৈ দিওঁ লগতে। আৰু দেখি মোৰ খাওঁ খাওঁ লাগিছে, জিভাৰ পানী টুলুং ভুতুং, কেতিয়াহে খাবলৈ পাওঁ আৰু। আৰু আপোনালোকৰ আগত মই কৈছোঁ যে থলুৱা সম্পূৰ্ণ খানা আজি আমাৰ ঘৰত বনোৱা হ'ব, আৰু তাৰে বনোৱা হৈ গ'ল আমাৰ সম্পূৰ্ণ। আৰু এতিয়া আমি খাবলৈ বহিম অকণমান সময়ৰ পিছত। আৰু কেনেধৰণে বনাইছিলোঁ সকলোবিলাক মই আজি কি বনাইছিলোঁ দেখুৱাই আছোঁ আপোনালোকৰ আগত। তাই খাইছে, এইফালে মায়ে খাইছে, খাওঁতে মই খাওঁ। ধুনীয়াকৈ খাই লওঁ ভাতকেইটা। আৰু আজি বিহুৰ দিনটোত যিহেতু গোটেই তিনিটাই একেলগে খাওঁ, সঁচাকৈ বহুত ভাল হৈছে। কেনেকুৱা হৈছে কওক? ভাল লাগিছে।
কচুটো বেছি ভাল দিছে নাই তেনেহ'লে ভাতকেইটা খাই লৈছোঁ। আজি যিহেতু গৰু বিহু আৰু গৰুক তৰালি পঘাৰে বান্ধিবলৈ আৰু এইফালে পিঠা দিম গৰুক আজি খাবলৈ আৰু গৰুকেইজনী আহিবকৈ ৰৈ আছোঁ, অহা নাই। দেউতাই অকণমান আগবাঢ়ি গৈছে সিহঁতক আনিবলৈ, কাৰণ গৰুকেইজনী আদৰি আনিব লাগে, নহ'লে নাহে। কাৰণ আজি যিহেতু গৰু বিহু ন, সিহঁতে আৰু আজি লেবেলেই বেলেগ। আৰু সেই ৰৈ আছোঁ মই, গৰু নতুন পঘাৰে বান্ধিব লাগিব। আৰু আহি পাইছে সেই গৰুজনী দেখিছোঁ পদূলি মুখত, যাওঁ অকণমান আদৰি আনো সিহঁতক। আৰু সঁচাকৈ আমাৰ গৰু আদৰি আনিব লাগে, দেখিছেনে মায়ে আদৰি আনিছে, সিহঁতি নহ'লে নাহে। আজি গৰু বিহু যে লেবেলেই বেলেগ সিহঁতৰ। আৰু এইফালে তৰা পঘাই গৰু গোটেইকেইজনীক আমি বান্ধিম। আজি যিহেতু গৰু বিহু হয় আৰু গৰু বিহুৰ দিনাখন তৰালি পঘাৰে গৰুক বান্ধে আৰু আমাৰ গৰুকেইজনীও বান্ধিছোঁ নতুন পঘাৰে। আৰু পুৰণা পঘাৰডাল আজিৰ পৰা পেলাই দিছোঁ, কাৰণ আজিৰ পৰা নতুন পঘাৰে বান্ধিম। আৰু ইহঁতক এতিয়া পিঠা খুওৱা হৈছে আৰু জাগটো আমাৰ ঠিক কৰিব। জাগ এইকাৰণেই দিয়া হয়, আজিৰ পৰা মহ মাখি সকলোবিলাকে আমনি কৰিব, যিহেতু গৰম দিন পালেহি গৰুক, সেইকাৰণে জাগটো দিয়া হয়। আৰু আজিৰ পৰা জাগ দিয়া কাম আৰম্ভ, কাৰণ জাগ নিদিলে গৰুৱে শুব নোৱাৰিব, মহ মাখি বহুত আমনি কৰিব। সেয়ে আজিৰ পৰা আমাৰ জাগ দিয়া কাম আৰম্ভ কৰি দিছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পাম বুলি আশা কৰিলোঁ। সকলোকে পুনৰবাৰ ৰঙালী বিহু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।